মানে বহুত লেজি মানুহটো আপোনালোকে চাব পাৰে যে ইয়াক ছোৱালীয়ে লগ কৰিব মাতিলেও সি পটককৈ যাব নোৱাৰে এইটো ছোৱালীয়ে বেকআপ দিছে গুচি যাব ইমানেই আৰু দেই আৰু দেই সো হেল্ল' গাইছ ওয়েলকাম ব্যাক টু মাই চেনেল কৈছে বোলে আপোনাক মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি আমি গৈছোঁ মানে এটা শ্বৰ্ট ফিল্ম বনাবলৈ। এইপিনে আমাৰ লগত আছে নিশান্ত দাদা, বাকী এইপিনে আমাৰ গেং আছে পুৰা চাপৰি গেং। আকৌ বাকী কিয় নক'ব, পুৰা একদম জ্বৰ এইপিনে। বাকী এতিয়া আমি চন্দন দাদাৰ কাৰণে ৰখি আছোঁ, বৰ্তমান আহিব। আৰু আমি কালি যে গৈছিলোঁ এই শ্বৰ্টকাট নেকত এইটোৰ পৰা গৈছিলোঁ চাগে হয়নে নে আগৰ পৰা কোনোবা জেগাৰ পৰা গৈছিলোঁ। বাকী আমি এতিয়া যাম, তো আহি লওক। চাৰিটা বজাত যাম বুলি পিছত মানুহ চানুহ আহি ৰেডি হৈ আছে। এইফালে চাব পাৰে গাইছ, চন্দনে ইমান দেৰি কৰি আছে, কিবা এটা কৈ দিয়া গাইছ অডিয়েঞ্চক। কেলে ইমান দেৰি আহি আছে গাইছ, এই মানে বহুত লেজি মানুহটো। আপোনালোকে চাব পাৰে যে ইয়াক ছোৱালীয়ে লগ কৰিব মাতিলেও সি পটককৈ যাব নোৱাৰে এইটো ছোৱালীয়ে বেকআপ দিছে গুচি যাব ইমানেই আৰু দেই আৰু দেই। চ' গাইছ এতিয়া আমাৰ পূজা কৰি হৈ গ'ল বৰ্তমান। এতিয়া ছেটআপ এটা কৰিছে, এইপিনে চব আছে। বেয়া গৰম উঠিছে আমাৰ, বাকী নক'ব আৰু গাইছ। পানী খাই লৈছোঁ অকণমান চবেই। বাকী মই এইখিনি অকণ ফচি গৈছোঁ, অকণ দেৰি হৈ গৈছিলোঁ। বাকী চাইকেলৰ বস্তা চব নাইতে বোকা হৈ গ'ল। বাকী এতিয়া আমি পূৰা বাগানৰ মাজতে আমি অকণমান দেৰিকৈ অকণমান জিৰাই লৈ আমাৰ শ্বুটিং আৰম্ভ হ'ব। তো আপোনালোকক কিমানখিনি দেখাব পাৰোঁ আপুনি চাব। ছেটআপটো কৰিলোঁ আগতে। চাইকেলখিনি মানে আমি চিনেমাত যেনেকৈ গাড়ী থাকে, গুণ্ডাটো ভাগৰ গাড়ী 10খনমান থাকে, সেইটো কাৰণে আমি চাইকেলবোৰ এতিয়া গাড়ী বনাই দিওঁ। চাইকেলবোৰ মানে এটা ছেটআপত থৈ দিওঁ আৰু তেতিয়া যেনেকৈ এতিয়া কাৰোবাক মাৰিব যাবলগীয়া হ'ল, চব খাচ খুচ উলিয়াব যাব, সেইটো ছেটআপত আমি চাইকেলখিনি এতিয়া ঠিক কৰিলোঁ। আপোনালোকে চাই যাব এটা লাইনত চাইকেল এদিন এখন জোৰকে এদিন বছ বছ মাটিখিনি এদিন কিনি ল'ম নেকি আমি? বছ অলপ খঙত কবি মানে বছ নহয় বছ গোটেই আৰু এটা স্কিম মনত আহিল দেই। ই প্ৰথমত ক'ব বছ কোৱা আগতে। অ'কে, ইয়াত আমি যে আহি যে ইয়াত আড্ডা মাৰি থাকোঁ, ইয়াক আমাৰ পৰা যে ইয়াত আমাক দেখিলে ইয়াৰ মানুহবোৰে খেদিব বুলি কবি। এই নাই মই ষ্টাৰ্ট কৰিলে তাতে চবেই পজিশ্যন থাকিব দেই। स्टार्ट बस एक गुत्ते माटी के लिए एदिना कोन किनिलाम नेकी कुछ भी एक्शन কথাটা ভালেই বস। এটা আমি আড্ডাত যাবলৈ টাইম হৈ গৈছে, বল যাও তেতিয়া বল চলা লাইলা কৰা কেমেৰামেন বহুত কষ্ট ন। এইপিনে আহিব, একশ্যন। টাৰ্ণিংটোত ঘূৰ হৈ যাব মইনা বলে ডাক পিনে পাছত আৰু পিছপিনে অলপমান আমি আগপিনে মাছ ওলাব কৈছে বলক। একশ্যন। তো গাইছ এতিয়া আমি আহি আছোঁ বৰ্তমান আমাৰ ভিডিঅ'টো শেষ হ'ল বৰ্তমান কাৰণে। এতিয়া চিনেমা চুটটো আৰু বাকী কি কাজিয়া লাগিছে চব বাকী বলক আমি গৈ থাকোঁ। মোৰ এতিয়া এই চন্দন ভাগৰ মই 4খন লৈছোঁ। বাকী আমি এতিয়া গৈ থাকোঁ। বাকী আজি বহুত ভাগৰ লাগিলে আৰু বহুত ভাগৰ লাগিলে আজি নক'ব আৰু। বাকী সিহঁতি চব চাপৰি গেং আৰু